নামনীয় চাহ বাইদেউসকল, নামনীয় সদন, মাননীয় চাহ বাইদেউসকলে যিটো কথা কৈছে মই সপোৱেও নাযাম, মই বিপয়েও নাযাম। আচলতে মোৰ মতে তৱালে শ্ৰেষ্ঠ। কাৰণ মণিবৰ ঘৰত যদি আজি মাছ এটা আনিছে, মাছটো কাটিব লাগিছে, তেতিয়া মণিবক মই কেতিয়াও নিচিঞৰিছো, অ' মণিব, অ' কলমটো লৈ আহকচোন, মাছটো কাটো। তেনেকে মই কেতিয়াও ক'ব নোৱাৰিছো। আকৌ যদি সেই মাছটো বজাৰৰ পৰা আনিবলৈ মোক দিছে, তাৰ লগতে বহুত বস্তু হিচাপ মোক দি দিছে, তেতিয়াতো মোৰ হিচাপটো খেলি মেলি হৈছে। তেতিয়া মই বস্তুবিলাক লিখি ল'ব লাগিছে। আকৌ লিখিবৰ কাৰণে মণিবক মই আকৌ চিঞৰিব নোৱাৰিছো, অ' মণিব, তৱালখন লৈ আহিবাচোন, মই বজাৰটো লিখো। সেইকাৰণে আমি ইটোৱে সিটো কেতিয়াও হাঁহিব নালাগিছে। তোৰ চাউল কোনে তিয়াইছে? মই তিয়াইছো। তোৰ 3টামান মানুহে খাব পাৰিব দেখোন। অ' আপুনি মণিবৰ বাচ্চা দা? মণিবৰ বাচ্চা এটা নাই দেখোন। মণিবৰ বাচ্চা দা পেটটো বুলি অকল মোৰ পেটটো ধুইছো চা। মানে আমি 3টামান চাউল দি আজিও ইহঁতক তিয়াই ৰাখিব লাগিব। অ' শুন, মই অকণমান তোক পানী গৰম কৰিবলৈ দিছিলো। এইফালে চা, তই সদৌ অসম ভিত্তিত আয়োজন কৰিছ। হা, বিস্কুট খাবি? অ' আছে ভাল আছে। দিয়কচোন। দিম শুন, ল দিয়া, সৰহকৈ ভৰ। এইবিলাক কোন লুকাই থৈছে? আছে তো, মই কনে সৰহকৈ খা। চাওঁ দে, এতিয়া চুবাব নালাগে, মই খুন্দি দিম দে। খুঞ্জনি খাং লাগে যেতিয়া, এছে নেহি খং উঠে মোৰ তেতিয়া, হঠাতে পেটটোকে চুই খান্দা দি, বেঙে মতা দি, কুৰকুৰ কাৰ কৰে। তাক ये वो वाला सुर नहीं है, ये फूटी वाला सुर है। কি কৰিব এতিয়া? বিয়া চিয়া পাতিলো, এতিয়া মানুহ হলো, আগৰ নিচিনা কি চেল চলাই থাকিম? কাক বিয়া পাতিলেনো? আপুনি গম নাপাইছে? এতিয়া মই বাইলুং ধুইছি, মইহে আনিলো। কি কোৱা? অ' এই ল'ৰাই ছোৱালীক যেনেকে বিয়া কৰে সেনেকুৱা কৰিছে না? কোৱা নিয়মত হৈছে। মানে থানাত যিবিলাক মতা পুলিচ দৰা ফালে হৈছে, যিবিলাক মাইকী পুলিচ কইনা ফালে হৈছে। মোক ধুনীয়াকে গা ধুৱাইছে, পেকেট হালধি দি নোৱাইছে। পেকেট হালধিয়াই দি নোৱাইছে? অ' মানে ঘপকে বিয়াখন ঠিক হৈ গ'ল যেন কেঁচা হালধি বিচাৰি নাপালে। পেকেট হালধি, গৰম মছলা, জালুক দিয়া যোনে যেনেকে পাইছে নোৱাইছে। পাগলা কৰি দিবি দে মোহন, তই সঁচাই কৈছাতো? অ' সঁচাই কৈ আছা কথা। এতিয়ালৈকে তুমি মদা হিচাপ নকৈছা। আপুনি আছে নহয় কবলে? কৈ দিয়া হা, মোৰ লগত আহা। ডাঙৰ মানুহ সেয়া এটা কৰি লওঁ। গুছ আমি ডিউটিত আছো, ডিষ্টাৰ্ব কৰি নাথাকিবি। এই নতুনকে বিয়া হোৱা দৰা কইনাক ডিছবাছ কৰা। তুমি বিয়া হলে এনেকুৱা দৰা পাব চাবাচোন। কোনো নাই তো কাষতে আজি আপোন বুলিবলে, জনক অজা ঘৰত আছ কল খয়ে। মোহন ভাই, কি খবৰ? চাহ বহুত বেয়া চলি আছে চাহ। কিয়? বিয়াখন পাতিলো, সংসাৰত মৰম চেনেহ বাঢ়িব লাগিছিল, সংসাৰখন যেন বেছি বেয়াহে হৈ গ'ল চাহ। হয় নেকি? লগৰ এটা বুদ্ধি এটা দিছে। কি? আপোনাৰ ক'ৰবাত বেষ্ট চিনাকি আছে নেকি? কিয়? ভাতৰ লগত কিবা মিলাই খুৱাই দিলে হেনো মৰম চেনেহ বিলাক বাঢ়ি যায় চাহ। কোনে শিকাইছে তোক এইবিলাক? উপায় নাপালে ভাতৰ লগত মিলাই নিগনি মৰাৰ সৈতে খুৱাই দিব লাগিব। নাপায় এইবিলাক। জুমুনি কৈছো চাহ। মানুহে পাতে নহয় মোহন। খানা চানাবিলাক খাই থাকিলে মৰম চেনেহ বিলাক বাঢ়ি যায় চাহ। হ'ব, এইখিনি এতিয়া মণিক দি থৈ আগে যা। ঠিক আছে, কিন্তু আজি ৰাতিলে ভাত খাত আপোনাৰ ঘৰতে আৰু। হ'ব যা, পাৰ এটা আনিম, দগৰি খাম গোটেই মুখা। ঠিক আছে চাহ। আৰু কিবা আছে দিয়কচোন, চানা পেকেট এটা ভৰাই দিয়কচোন চাহ। হাঁহ হিচাপে দিয়ক চাহ। বৰ দিগদাৰ কৰি থাকেই। কি নাম তোমাৰ? মোহন চিয়াদি। মোহন চিআইডি? অ' মই বেহবাত পিছত চিয়াদিহে আছো। হয় নেকি? সেইকাৰণে পুলিচজনে তোমাক বজাৰ দি পঠাইছে? অ' আৰু মোৰ চাহৰ দোকান এখনো আছে। তাৰ মানে তুমি চিআইডিও চাহ দোকানীও? এক্সট্ৰা বিজনেছ কৰিছো আৰু। মোৰ লগৰ ল'ৰা এটাতে চাহ দোকান দি বহুত ডাঙৰ চাকৰি পাইছে, সেইটো আশাতে ময়ো খুলিছো আৰু। কোন তোমাৰ লগৰ ল'ৰা? নৰেন্দ্ৰ মোদী। মুদৈ? অ' প্ৰধানমন্ত্ৰী যে। আগতে মোৰ নিচিনা চাহৰ দোকানীহে আছিলে। বঢ়িয়া। তাৰ মানে তুমি এজন বহুত ডাঙৰ মানুহ? অ' কথাটো আপুনি বেলেগক নকবচোন, মই কিন্তু সৰু মানুহৰ নিচিনা থাকিহে ভাল পাইছো। মই এদিন যাম দেই তোমাৰ দোকানলৈ। আহিব, পইচাটো দিব, চাহ একাপ খাব। Your name, please? Oh, myself Mary. Oh yeah, you self Mary. I self KK. KK is short from, long from is Krishna Kamal Khatonia. I am the Havildar in this BBOP. BBOP is short from, long from is Beharwari outpost. Oh, I see. I self thank you. Actually, why you should come, Thana? What?
What is this that? Why you should come? মানে হয় নাই ক আমাৰ থানা Actually, I've come here to teach you some English lessons on the request of IC Pritam Khargoria. কওকচোন কিবা এটা কওক ছাৰ কিবা এটা কওক একচুৱেলি যদি আপুনি ইংৰাজী নন কমফৰ্ট তেতিয়াহ'লে অসমীয়াত ক'ব পাৰে মই অসমীয়াটো কমফৰ্ট পাইছে নাই নাই বাচ্চা দা নাম লওঁতে চৈতান হাজিৰ যে মই কোনটো মানে মই নামটো নে চেতানটো নামটো তেতিয়াহ'লে কওক চৈতান নতে নাম হাবি জেগাত একেবাৰে কথা সলাই দিয়ে এই লাগ এই, সেইটো লগাৰ কথা কোৱা নাই অ কামত লাগ বাচন ধুওঁ আহ, চকী চাফা কৰোঁ আহ। দোকান চাফা কৰি দিওঁ অ। আৰু তোমাক কি কওঁ ইয়ালৈকে টাৱেল এখন দি ইয়াত ক'লা ফুট পাউডাৰ দি সৰিয়হৰ গাঁও এটাত খুৱাই থৈ দিব মানুহে বাচ্ছা বুলি ভাবিব চাওঁ হেই, হাঁহিবলৈ কি হ'ল মাই ডগছ মোৰ দাড়ি থকা কেঁচুৱাটো এইটো ইমান মৰম লাগে ঐ, ঐ, ঐ। বাকী কি কিয় খানা খাইছিল তোৰ শহুৰে খুৱাইছিল কি সৰু সৰু কৰি থাকে তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ 200 টকাই নেঘামি বিঘা এ ছাৰ সৌৱা যে দেখিছ গদাহীন গদাধৰ তাৰ বোলে ঘৈণী এক দুজনী থানাটো গজিছে এজনী তেনে কথা নকবি বিপাঙত নেপেলাবি 200 টকা নেঘামি বিঘা মই মানে নতুন বছৰত মানুহটো সলনি হ'ম বুলি আগ কৰিছো বহুত মানুহক বহুত কামোৰ দিলো দিয়কচোন এতিয়া ভাবিছো চব বিসৰ্জন দি দিম মুঠতে আই জাষ্ট চেঞ্জিং ইন দ্য নিউ ইয়াৰ ইউ জাষ্ট সি এটা নতুন সূৰ্য উদয় হ'ব এ নিউ বৰ্ণ ছান ইজ ৰাইজিং ইন দ্য ইষ্ট কৰ্ণাৰ লেট ৱাচ দ্য নিউ বৰ্ণ বেবী আৱাৰ টু আৱাৰ গো দ্য বেবী ছান ইজ বাৰ্নিং বাইলুং পুতনা এইডাল কি মাৰিছে যিডাল পেট যিটো স্বাস্থ্য আপোনাৰতো আৰু নিজৰ ডাল পেট আপুনি ক'ত ডাঙৰ পেট দেখিছে আপুনিতো মিহি মিহিয়ে দেখিছে আমিহে দেখিছো তাই যিডাল পেট কিয় এজনী পুতলা নহৈছে পুতনা মই পুতলা কৈছো লা নহয় না পুতলা পুতনা তোমাৰ পুতলা নিচিনাহে লাগিছে মানে আহ? নেলুডাল ধৰো চেপা মাৰি हमारा 3 बिहू है ये 20 का बिहू है हाँ इसको माघो बिहू और भोगाली बिहू भी बोलते हैं हाँ मेले ये खाद्य का बिहू है इस बिहू में पथार से धान भर उठता है सारा उभय नदी हो जाता है इस बिहू में ना अभाव नहीं होता है इस बिहू में हमारा लोग बहुत खाता है सिरा दही खाता है पिठा पना खाता है